হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোকৰ মেথছৰ গণিতৰ প্ৰিপাৰেশ্যন বহুত ভালে চলি আছে। আগৰ দিনা মই ইয়াৰ পাৰ্ট 1টো আনিছিলোঁ, অতিকৈ ইম্পৰ্টেণ্ট MCQ, আৰু তাৰ পিছদিনা মই ষ্টেটমেণ্ট আৰু এছেছন টাইপৰ কুৱেশ্যন লৈ আহিছিলোঁ। আজি মই আকৌ ইয়াৰ নেক্সট পাৰ্ট MCQৰ অতিকৈ ইম্পৰ্টেণ্ট MCQ আৰু থিয়ৰী কুৱেশ্যনৰ নেক্সট পাৰ্টটো লৈ আহিছোঁ। আজি মই চেপ্টাৰ 5 সমান্তৰাল প্ৰকৃতিৰ পৰা একেবাৰে শেষ লৈ গোটেইকেইটাৰে অতিকৈ ইম্পৰ্টেণ্ট MCQ চাম। আহা আমি কুৱেশ্যনবিলাক আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো মই লৈছোঁ, এটা সমান্তৰাল প্ৰকৃতিৰ আমাৰ কি দিয়া আছে, ইয়াত সাধাৰণ অন্তৰ আমাৰ কি দিয়া আছে -4 আৰু সপ্তম পদটো আমাৰ কি দিয়া আছে -4 দিয়া আছে। প্ৰথম পদ কি হ'ব, ইয়াত আমাৰ কি প্ৰথম পদটো ওলাব দিছে। ইয়াত আমাৰ কি সপ্তম পদ দিয়া আছে, সপ্তম পদ ওলোৱাৰ আমাৰ কি ফৰ্মুলাটো কি আছিল, an = a + n - 1 * d। ইয়াত আমাৰ সপ্তম পদটো কি দিয়া আছে 4, আৰু আমাৰ প্ৰথম পদটো ওলাব লাগে a প্লাছ nটো আমাৰ কি আছে সপ্তম পদ, তেনেহ'লে কি হ'ব 7 - 1 ইনটু আমাৰ d, আৰু সাধাৰণ অন্তৰ আমাৰ কিমান দিয়া আছে -4। গতিকে এইটো যদি সলিউশ্যন কৰোঁ আমি কি হ'ব 4a 7ৰ পৰা 1 কি থাকিব 6 আৰু 6 ইনটু -4। এটাকে কি হ'ব 4a মাইনাছ আমাৰ কি হ'ব 6 ইনটু 4 কিমান হয় 24। গতিকে এইটো আমাৰ কি হ'ব, এইটো কি হ'ব এইটো ভেলু, ইয়াত কি আছে মাইনাছ আছে, ইফালে গ'লে কি হ'ব প্লাছ হ'ব, তেনেহ'লে কি হ'ব 4 + 24, গতিকে কি হ'ব 28। তোমালোকে এক্সামত এইবিলাকে মানে অলপ সোনকালে কৰিব পাৰিবা, কাৰণ চিম্পল কেলকুলেশ্যন। মই ইয়াত লাহে লাহে কৰিম, তোমালোকে আৰু জলদি কৰিব পাৰিবা। কিমান হ'ল 28, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান চি। নেক্সট কুৱেশ্যন, এইটো এটা আমাৰ কি দি আছে সমান্তৰাল প্ৰকৃতি দি আছে, ইয়াৰ আমাৰ সাধাৰণ অন্তৰ ওলাব লাগে। সাধাৰণ অন্তৰ কেনেকৈ ওলায়, এই যিকোনো দুটাৰ মাজৰ আমাৰ কি ডিফাৰেঞ্চ ওলাব লাগে। ধৰক আমি প্ৰথম আৰু দ্বিতীয় আৰু প্ৰথমটোৰ পৰা ওলাওঁ 3/2 মাইনাছ আমাৰ কি হ'ব হাফ, তেনেহ'লে ইয়াৰ ডিফাৰেঞ্চ কিমান আহিব 2, 3 পৰা 1 গ'লে আমাৰ কিমান হ'ব 2, গতিকে আমাৰ কিমান হ'ব 1। সাধাৰণ অন্তৰটো আমাৰ কিমান হ'ব 1। 2, 7, 12 সমান্তৰাল প্ৰকৃতিৰ 10তম পদটো হ'ব, ইয়াৰ মানে 2 নম্বৰ পদটো কি হ'ব, এইটো ডাইৰেক্ট ফৰ্মুলা A7, ইয়াত আমাৰ কি ওলাব দি আছে A10, A10ৰ ফৰ্মুলা আমাৰ কি হ'ব A, প্ৰথম পদটো আমাৰ কি দি আছে 2, তাৰ প্লাছ n - 1, 10ৰ পৰা একবাৰ দিলে কিমান হ'ব 9 ইনটু d। আমাৰ সাধাৰণ অন্তৰ ইয়াত কিমান হ'ব 7ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 5, তেনেহ'লে কিমান হ'ব সাধাৰণ অন্তৰটো 5, তেনেহ'লে কি হ'ব 2 + 9 ইনটু 5 কিমান হ'ব 45, তেনেহ'লে কিমান হ'ব 47, তেনেহ'লে 10তম পদটো আমাৰ কিমান হ'ব 47। নেক্সট কুৱেশ্যন, যদি এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম nটা পদৰ যোগফল আমাৰ কি দি আছে SN = 3n² + n হয়, তেন্তে ইয়াৰ সাধাৰণ অন্তৰ কি হ'ব, এইটোত আমাৰ কি ওলাব লাগে সাধাৰণ অন্তৰ ওলাব লাগে। তেনেহ'লে ইয়াত যদি আমি a1টো ওলাওঁ, a1 = আমাৰ কি হ'ব, a1ক আমি কি লিখিব পাৰোঁ S1 লিখিব পাৰোঁ। তেনে ইয়াত nৰ ভেলু যদি 1 বহাই তেনেহ'লে আমাৰ কি হ'ব 3 ডট nৰ ভেলু 1 হ'লে 1² হ'লে আমাৰ কি হ'ব 1 + 1 কিমান হ'ল 4। এতিয়া আমি a2টো ওলাব লাগে S2 আমাৰ কিমান হ'ব, S2টো ওলাওঁ, এইটো আমাৰ কি S1 আমাৰ কি হ'ব a1 হ'ব। এতিয়া আমি S2 ওলাব, এইটো আমাৰ কি যোগফল দিছে প্ৰথম nটা পদৰ, যদি আমি প্ৰথম S1টো বহাই দিওঁ তেনে কাৰণ প্ৰথম এটা পদৰ যোগফল আমাৰ যিমান হ'ব এইটো কি হ'ব প্ৰথম পদটো বুজাব, কাৰণ এটা পদে থাকিব। কিন্তু যদি আমি S2টো ওলাওঁ, কাৰণ তেতিয়া আমাৰ কি হ'ব প্ৰথম আৰু দ্বিতীয় পদৰ যোগফল কিমান হয় এইটো ওলাই যাব। S2ত আমি ভেলু কিমান হ'ব, S2ত যদি nৰ ভেলু কি হ'ব 2, 2² আমাৰ কিমান হ'ব 4 প্লাছ আমাৰ কিমান হ'ব 2, গতিকে আমাৰ কিমান হ'ব 4 × 12, 3 × 4 আমাৰ কি হ'ব 12 প্লাছ 2, গতিকে আমাৰ কিমান হ'ব 14। এই 14টো আমাৰ কি হ'ল প্ৰথম আৰু দ্বিতীয় পদৰ যোগফল, এইটোত আমাৰ কি আছে প্ৰথম পদ আৰু দ্বিতীয় পদ, প্ৰথম পদটো আমাৰ কিমান আছে ওলাল 4 প্লাছ আমাৰ কি আছে ইয়াতে আমাৰ কি আছে এটা দ্বিতীয় পদ, ধৰা আমাৰ এইটো আমাৰ কি আছে a2, তেনেহ'লে ইয়াৰ পৰা আমাৰ a2টো কি ওলাব 14 - 4, গতিকে a2টো ওলাব আমাৰ কিমান 10। গতিকে ইয়াৰ সাধাৰণ অন্তৰ কি হ'ব, সাধাৰণ অন্তৰ আমাৰ কি হ'ব সেই দুটাৰ মাজত ডিফাৰেঞ্চ, এইটোতো আমাৰ কিমান ওলাল 10 আৰু a1 আমাৰ কিমান হ'ল 4, গতিকে 10ৰ পৰা 4 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 6 মাইনাছ কৰিলে, গতিকে সাধাৰণ অন্তৰটো হ'ব আমাৰ কিমান 6। নেক্সট কুৱেশ্যন,
21, 18 আৰু 15 সমান্তৰাল প্ৰকৃতিৰ কোনটো পথ শূন্য হ'ব ইয়াৰ মানে কোনটো পথ শূন্য হ'ব এইটো কৰি চাবা ডাইৰেক্ট ফৰ্মুলা এনসাৰ দি দিছে ইয়াৰ 8ম পথটো এতিয়া আমি কি লৈছো সেকশন উইথ মোস্ট ইম্পৰ্টেন্ট 5টা কোশ্চেন লৈছো এইবিলাক তোমালোকে চাবা এটা সমান্তৰাল প্ৰকৃতিৰ 31 পথটো ওলোৱা যাৰ 11তম পথটো আমাৰ 38 আৰু 16তম পথটো আমাৰ 73 এইটো প্ৰেক্টিছ কৰি যাবা হাতেৰে বিভাজ্য তিনিটা অংকৰ সংখ্যা কেইটা আছে এইটো চাই যাবা ছৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰা এইটো চাই যাবা তলৰ সমান্তৰাল প্ৰকৃতিৰ দুটা পথলৈ যোগফল নিৰ্ণয় কৰা এইটো চাবা এটা সমান্তৰাল প্ৰকৃতি দিয়া আছে a ইকুৱেল টু প্ৰকৃতিৰ a আমাৰ প্ৰথম পথটো কিমান দিয়া আছে 5 সাধাৰণ কিমান দিয়া আছে 3 আৰু a n অন্তিম পথটো আমাৰ কিমান দিয়া আছে 15 হলে s আৰু n আমাৰ কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে এটা আমি দ্বিতীয় 6 নম্বৰ চেপ্টাৰটো আমাৰ কি আছে ত্ৰিভুজৰ কেইটা পাঁচটা ইম্পৰ্টেন্ট এমসিকিউ লৈছো আজি কাৰণ অলপ স্পিড দিব লগা বহুত কেইটা চেপ্টাৰ আছে যদি দুটা ত্ৰিভুজ abc আৰু pqৰ ক্ষেত্ৰত ab by qr equal to bc by pr ca by pq মানে বাহুৰ অনুপাত দিয়া আছে তেন্তে কোনটা এই দুটা কোনটা ত্ৰিভুজৰ মানে এইটো দিয়া আছে বাহুৰ অনুপাত মিলাব লাগিব এনেকে ইয়াত ধৰা আমাৰ কি দুটা ত্ৰিভুজ দিয়া আছে pqr ধৰা আমি pq টো এনেকে ললো pq r আৰু এটা ত্ৰিভুজ কি আছে abc টোক আমাৰ কেনেকে বহালে মিলি যাব ইয়াত ধৰা আমি c টো ললো c ইয়াত ধৰা আমি কি ললো a ইয়াত আমি কি ললো b এতিয়া আমি যদি বাহুৰ অনুপাত বিলাক বহাই দিও ca এইটো বাহুৰ অনুপাতৰ লগত কোনটো আহিব এইটো আহিব ca divided by pq equal to এতিয়া আমি ab এইটো বাহুৰ লগত এইটো আহিব ab divided by কি হ'ব qr ab divided by qr আৰু এইটো আমাৰ এইটো লগত মিলি যাব cb divided by bc divided by আমাৰ কি হ'ব pr গতিকে আমাৰ কোনটো এইটো ত্ৰিভুজৰ কথা কৈছে কোনটো এইটো pqr এইটো আমাৰ কি এই দুটা ত্ৰিভুজৰ বাহুৰ অনুপাত দিয়া আছে ত্ৰিভুজ abc আমাৰ এটা কি দিয়া আছে ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ কি দিয়া আছে a b আৰু কি দিয়া আছে c এইটো আমাৰ কি দিছে bc আৰু ইয়াত কি আছে de সমান্তৰাল টু bc আৰু db ৰ ভ্যালু দিয়া আছে আৰু আমাৰ কি দিয়া আছে a এর ভ্যালু দিয়া আছে তেন্তে আমাৰ ac ৰ ভ্যালু কি হ'ব যদি de সমান্তৰাল টু bc হয় তেন্তে এই দুটা বাহুৰ অনুপাত আমাৰ কি থাকিব সেমে থাকিব এইটো বাহুৰ অনুপাত আৰু এইটো বাহুৰ অনুপাত কি থাকিব সেমে থাকিব তেনে এনেকে লিখিব পাৰি এইটো ad বাহু divided by bd বাহুৰ অনুপাত ইকুৱেল টু আমাৰ কি হ'ব ae বাহুৰ অনুপাত divided by ac বাহুৰ অনুপাত ad বাহুৰ মান কিমান দিয়া আছে 1.5 আৰু db ৰ ভ্যালু কিমান দিয়া আছে 3 a এর ভ্যালু আমাৰ কিমান দিয়া আছে 1 আমাৰ কি ওলাব লাগে ac ৰ ভ্যালু ওলাব লাগে এটো ক্যালকুলেশন কৰিলে আমাৰ কিমান ওলাই যায় 2 cm নেক্সট কোশ্চেনটো দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত দিয়া আছে আমাৰ 4:9 ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি হ'ব যদি দুটা ত্ৰিভুজ আমাৰ দুটা ত্ৰিভুজৰ বাহুৰ অনুপাত দিয়া থাকে তেনে সেই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত কি হ'ব সেই বাহু দুটা বৰ্গৰ অনুপাত হ'ব এটো যদি আমাৰ বৰ্গৰ অনুপাত কৰি দিও তেনে কি হ'ব 16 আমাৰ কিমান হ'ব 81 নেক্সট কোশ্চেন সকলোবোৰ বৃত্তই আমাৰ কি হ'ব সৰ্বসম সদৃশ সমান সকলোবোৰ বৃত্তই আমাৰ কি হ'ব সদৃশ কাৰণ সকলোবোৰ বৃত্ত একে কিন্তু আকাৰ সবৰে আমাৰ কি হয় বেলেগ হয় তাৰ পিছত আমাৰ কি দিয়া আছে ত্ৰিভুজ abc যদি ab স্কয়ার প্লাস bc স্কয়ার ইকুয়াল টু ac স্কয়ার হয় তেন্তে ac এর বিপরীত কোণটো কি হ'ব এটা আমাৰ কি পাইথাগোরাসের বিপরীত সূত্র এটা আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব নেক্সট কোশ্চেন নেক্সট আমি অতিকৈ ইম্পৰ্টেন্ট থিওৰি কোশ্চেন আছে 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্ক মৌলিক সমানুপাতিক উপাদানটো থেলেছৰ উপপাদ্যটো লিখা এটো সবা তাৰ পিছত আমাৰ কি দিছে ত্ৰিভুজ pq আৰু p ৰ বাহুৰ ক্ৰমে a আৰু f দুটা বিন্দু যদি p = 3.9
সেন্টিমিটাৰ আৰু ইটো আমাৰ কিমান দিয়া আছে 3 সেন্টিমিটাৰ পি এফ আমাৰ কিমান দিয়া আছে 3.6 সেন্টিমিটাৰ আৰু এফ আৰ আমাৰ কিমান দিয়া আছে 2.4 সেন্টিমিটাৰ হয় তেন্তে ই এফ সমান্তৰালটো কিবাৰ হয় না নহয় এইটো চাই যাব এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে আমাৰ কি দিছে নেক্সট কোৱেশ্চনটো লৈছে এ বি চি ডি ট্ৰেপেজিয়াম আৰু এটা ট্ৰেপেজিয়াম আছে ইয়াৰ কি মানে এ বি সমান্তৰালটো দিছে আৰু ইয়াৰ কোণৰ দুটালৈ পৰস্পৰ অবিন্দু ছেদ কৰিছে দেখুওৱা যে এই বাহুৰ অনুপাতবিলাক দেখুৱাব লাগে এইটো চাই যাব 10 মিটাৰ দীঘল জখলা ভূমিৰ পৰা 8 মিটাৰ ওপৰৰ খিৰিকী এখন পাই গৈ দেৱালৰ ভূমিৰ পৰা জখলাটোৰ তলৰ অংশৰ দূৰত্ব নিৰ্ণয় কৰা এইটো চাই যাব প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান মষ্ট ইম্পৰ্টেণ্ট এইটো চাই যাব নেক্সট চেপ্টাৰটো আমি কি লৈছোঁ স্থানাংক জ্যামিতি পাঁচটা অতিকৈ ইম্পৰ্টেণ্ট এমচিকিউ আৰু পাঁচটা অতিকৈ ইম্পৰ্টেণ্ট থিয়ৰী কুৱেশ্যন লৈছোঁ স্থানাংক জ্যামিতি মূল বিন্দুৰ পৰা পি 3-4 বিন্দুৰ দূৰত্ব মূল বিন্দুৰ পৰা P34 মূল বিন্দুৰ পৰা কোনো এটা বিন্দুৰ দূৰত্ব ল'ব কেনেকৈ ওলাই x স্কয়াৰ প্লাস আমাৰ কি হ'ব y স্কয়াৰ ইয়াত আমাৰ কি দিছে x আমাৰ কিমান দিছে 3 স্কয়াৰ প্লাস আমাৰ কি হ'ব 4 স্কয়াৰ 3 স্কয়াৰ আমাৰ কিমান 9 প্লাস আমাৰ 4 স্কয়াৰ আমাৰ কিমান হ'ব 16 তেনেহলে আমাৰ কিমান হ'ব ৰুট 15 তেনেহলে 5 ইউনিটস নেক্সট কোৱেশ্চন A x1 y1 আৰু B x2 y2 বিন্দু দুটা মাজৰ দূৰত্ব আমাৰ কিমান হ'ব ইয়াত সবৰে আমাৰ কি আছে ৰুট আছে সবৰে ওপৰত আমাৰ কি আছে ৰুট আছে গতিকে দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ ওলোৱা হয় x2 x1 হোল স্কয়াৰ প্লাস y2 y হোল স্কয়াৰ আৰু সবৰে ওপৰত আমাৰ কি থাকিব ৰুট ওভাৰ x2 x1 হোল স্কয়াৰ প্লাস y2 y1 আমাৰ কি হ'ব হোল স্কয়াৰ গতিকে শুদ্ধটো হ'ব অপচন এ নেক্সট কোৱেশ্চন p x1 y1 আৰু q x2 y2 বিন্দু দুটা সংযোগী ৰেখা খণ্ডৰ মধ্যবিন্দুৰ স্থানাংক ওলোৱা মানে ইয়াত আমাৰ কি দুটা বিন্দু দিছে এই দুটা বিন্দু সংযোগী আমাৰ যেটো ৰেখা থাকে এই ৰেখাটো মধ্যবিন্দু স্থানাংক কি হ'ব এটো হয় ডাইৰেক্ট ফৰ্মুলা এটো আমাৰ ফৰ্মুলাটো আমাৰ কি আছিল x1 + x2 / 2, y1 + y2 / 2 এটো হ'ব গতিকে শুদ্ধটো হ'ব আমাৰ অপচন এ নেক্সট কোৱেশ্চন আমাৰ তিনিটা বিন্দু দি আছে 1 2 0 0 আৰু এ বি বিন্দুকেইটা এক ৰেখীয় হয় তেন্তে এ আৰু বিৰ মাজত কন্ডিশনটো কি হ'ব এক ৰেখীয় কেতিয়া হ'ব বিন্দুবিলাক কেতিয়া এক ৰেখীয় হ'ব যেতিয়া আমাৰ কি হ'ব y2 মানে y1 আমাৰ মানে কি আছে y1 minus y2 divided by x1 minus x2 equal to y2 b minus y2 minus y1 প্ৰথমে এটোৰ মাজত কন্ডিশন লগাই দিম তাৰ পিছত এটোৰ মাজত কন্ডিশন লগাই দিম তাৰ পিছত আমাৰ এক ৰেখীয় বিন্দুটো এটো কন্ডিশন তাৰ পিছত ইয়াৰ পৰা b ৰ মানটো ওলাই যাব তাৰ পিছত আমাৰ কি হ'ব a - 0 এটো ক্যালকুলেশন কৰিলে হ'ব ওপৰত আমাৰ কি আহিব ইয়াত 2 1 ইফালে আমাৰ কি আহিব b / a গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি 2a = b তো b = আমাৰ কি হ'ব 2a b = 2a নহয় 2a = b ঠিক আছে b = 2a একে নেক্সট কোৱেশ্চন y অক্ষৰ ঋণাত্মক দিশত 5 একক দূৰত্বত y অক্ষৰ ওপৰত থকা বিন্দুটো কি হ'ব y অক্ষৰ যিকোনো বিন্দুত আমাৰ x ৰ স্থানাংক কিমান হ'ব 0 আৰু y ৰ আমাৰ দিয়া আছে -5 মাইনাসৰ দিশত আছে তেনে -5 আমাৰ কি হ'ব 0 -5 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি নেক্সট আমাৰ অতিকৈ ইম্পৰ্টেণ্ট পাঁচটা থিয়ৰী কুৱেশ্যন লৈছোঁ -17 আৰু 4 - 3 বিন্দু দুটা সংযোগ ৰেখাখণ্ডত 2:3 অনুপাতত ভাগ কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা বহুত ইম্পৰ্টেণ্ট এইটো চাব x আৰু y ৰ মাজত এটা সম্পৰ্ক ওলোৱা যাতে x y বিন্দুটো 7 1 আৰু 3 5 বিন্দু দুটাৰ মাজৰ সমদূৰত্ব হয় এইটো চাব এটা ৰম্বাসৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে 3 0 4 5 -1 4 আৰু -2 -1 হলে ইয়াৰ কালি নিৰ্ণয় কৰা এইটো চাব 4 -1 আৰু -2 -3 বিন্দু দুটা সংযোগী ৰেখাখণ্ডক সমখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক ওলোৱা নিৰ্ণয় কৰা এইটো চাব 1 5 2 3 আৰু -2 -11 বিন্দু দুটা এক ৰেখীয় হয় নে নহয় এইটো পৰীক্ষা কৰা কন্ডিশনটো লগাই চাব হয় না নহয়
তাৰপিছত নেক্সট চেপ্টাৰটো লৈছোঁ আমি ত্ৰিকোণমিতিৰ পৰিচয় ত্ৰিকোণমিতিৰ ইয়াত আমাৰ কি দিছে সাইনৰ ভ্যালু আমাৰ কিমান দিছে 3/4 তেনে কসের মান ওলাব লাগে এটা একটা ফর্মুলাই আছে আমাৰ কি sin স্কয়ার a প্লাস cos স্কয়ার a ইকুয়াল টু 1 ইয়াত সাইনৰ ভ্যালু কিমান দিছে 3/4 গতিকে আমাৰ কি হ'ব 3/4 হোল স্কয়ার প্লাস cos স্কয়ার a ইকুয়াল টু আমাৰ কি হ'ব 1 3/4 ক্যালকুলেশন করলে কি হবে 9 divided by 16 plus cos square a equal to 1 তেনেহলে আমার cos square ভ্যালুটো যদি ওলাব লাগে cos square a equal to 1 minus 9/16 এটো ক্যালকুলেশন করলে আমার কি হবে √7/4 1 plus tan square theta 1 minus sin square theta 1 plus sin square মান কিমান হ'ব এটো চাবা এটো কৰি চাবা হোমৱৰ্ক এনসার হবে এটো -1 কারণ এটো যেতে তোমালোকে ক্যালকুলেশন করিবা হেকত কি আহিব sec square theta minus cos square theta আৰু হেতুৰ ভ্যালু আমাৰ কি হয় 1 এটো 9 sec square a plus 9 tan square মান কিমান হ'ব এটো আমাৰ কি হ'ব 1 হ'ব ইয়াৰ পৰা যদি আমি 9 টো কমন লও ইয়াৰ পৰা যদি 9 টো কমন লও তেনে আমাৰ কি হ'ব sec square minus tan square sec square minus tan square ভ্যালু আমাৰ কিমান হয় 1 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান 9 নেক্সট কোৱেশ্চন এটো আমাৰ কি কৰিব ইয়াৰ মান ওলাবলৈ ইয়াৰ ভ্যালুটো মই ক্যালকুলেশন কৰিলে 2 * tan 30 মান কিমান হ'ব 1/√3 divided by 1 plus 2 ইয়াত tan square এটো নহয় তো ইয়াত tan square 30 ডিগ্ৰী tan 30 ডিগ্ৰী মান কিমান হ'ব 1/√3 হোল স্কয়ার এটো ক্যালকুলেশন কৰিলেই হ'ল ইয়াত আমাৰ কি আছে 2/√3 ইয়াত আমাৰ কি হ'ব 1 plus 1/3 তেনেহলে এটো কি হ'ব 2/√3 এটো 3 যদি আমি লখাও ন কিমান হয় 3 plus 1 আমাৰ কিমান হ'ব 4 3 টো আমাৰ কি ওপৰত যাব ইয়াত যদি আমি বজ্ৰ মানে সিম্পলিফাই কৰি দিও এটা আমাৰ কি হ'ব 3 টো ওপৰত যাব 3 * 2 আমাৰ কিমান হ'ব 6 তলত আমাৰ কি থাকিব 4√3 ইয়াত তুমি ক্যালকুলেট 2 3 √3 যদি আমি ভঙাই দিও ওপৰ আৰু তলত √3 ৰে পূৰণ কৰি দিও √3 ওপৰত আমাৰ কি হ'ব √3 পূৰণ কৰিলে আমাৰ কি হ'ব 3 তেনে এই 3 আৰু ওপৰৰ 3 আমাৰ কি হ'ব কেনসেল হৈ যাব আৰু ওপৰত আমাৰ কি থাকিব √3 divided by 2 √3/2 কাৰ ভ্যালু হয় sin 60 ডিগ্ৰী মান √3/2 গতি শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ cos 40 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী দেন ভ্যালু অফ থিটা ইয়াৰ পৰা আমি কি থিটাৰ মান ওলাব লাগে cos 40 ডিগ্ৰী প্লাস থিটা sin ইয়াত আমাৰ কি cos আছে ইয়াত আমাৰ কি হ'ব cosৰ টাইমত আহিলে cos কেনসেল হ'ব তাৰ পৰা থিটা আহিব sin 30 ডিগ্ৰী মান কিমান হাফ তেনে cos কিমান ডিগ্ৰী মান হাফ হ'ব cos 60 ডিগ্ৰী মান হাফ তেনে সাইনৰ জায়গাত আমি কি বহাই দিম cos 60 ডিগ্ৰী ইয়াৰ পৰা cos কেনসেল যাব ইয়াত আমাৰ কি থাকিব 40 ডিগ্ৰী প্লাস থিটা ইকুয়াল টু আমাৰ কি থাকিব ইয়াত 30 ইয়াৰ পৰা থিটাৰ ভ্যালুটো আমাৰ কিমান হৈ যাব ইয়াত আমাৰ কি থাকিব 60 ইয়াৰ পৰা থিটাৰ ভ্যালু 60 ৰ পৰা 40 গলে আমাৰ থিটাৰ ভ্যালু কিমান ওলাব 20 নেক্সট আমাৰ কি লৈছে থিওৰি কোৱেশ্চন লৈছে এইবিলাক তোমালোকে চাই যাবা ইম্পৰ্টেন্ট বহুত প্ৰমাণ কৰা নেক্সট লৈছো আমাৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগৰ পৰা মাটিৰ এটা বিন্দুৰ পৰা স্তম্ভৰ উন্নতিৰ কোণ 30 ডিগ্ৰী যেটো বিন্দু স্তম্ভৰ পাদ বিন্দুৰ পৰা 30 মিটাৰ দূৰত অৱস্থিত স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব মানে এটা আছে এটা ধৰা এটা আমাৰ কি এটা স্তম্ভ এটো মাটিৰ পৰা মানে ইয়াৰ উন্নতি কিমান দি আছে উন্নতি আমাৰ কিমান দি আছে 30 ডিগ্ৰী আৰু মানে ইয়াৰ পৰা স্তম্ভটো ভূমিৰ পৰা এই কোণটোৰ দূৰত্ব আমাৰ কিমান দি আছে 30 মিটাৰ আমাৰ এই স্তম্ভটাৰ উচ্চতা নিৰ্ণয় কৰিব এটো ডাইৰেক্ট আমাৰ কি টেনৰ ফৰ্মুলাত পৰিছে tan থিটা tan
tan 30 ডিগ্ৰী ইকুৱেল টু আমাৰ কি হ'ব 10ক কেনেকৈ লিখিব লম্ব বাই ভূমি h/30 tan 30 ডিগ্ৰীক আমি কি লিখিব পাৰোঁ 1/√3 ইয়াত আমাৰ কি হ'ব h/30 এইটো ক্যালকুলেশন কৰিলে আমাৰ কি আহে tan√3 যদি এটা উলম্ব খুঁটিৰ উচ্চতা ইয়াৰ চাৰ দৈৰ্ঘ্যৰ সমান হয় তেন্তে সূৰ্যৰ উন্নতি কিমান মানে কি এইটো যিটো বস্তু আছে সেইটো আৰু এইটোৰ চাৰ আমাৰ কি একে দৈৰ্ঘ্য আছে তেনেহ'লে আমাৰ এই কোণটো ওলাব লাগে এই কোণটো এইটো ধৰা এইটো যদি h হয় এইটো যদি h হয় তেনে এই কোণটো আমাৰ কিমান হ'ব এইটো যদি আমি টেনৰ ভূমি লম্ব বা ভূমি একে তেনে আমাৰ কি হ'ব tan 45 ডিগ্ৰী মানে কিমান হয় 1 গতিকে এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব গতিকে 2 আমাৰ কি হ'ব 45 ডিগ্ৰী নেক্সট কোৱেশ্চন দৃষ্টিৰেখা আৰু অনুভূমিক ৰেখাই উৎপন্ন কৰা কোণটোক কি বোলা হয় যেতিয়া লক্ষ্যবস্তুটো আমাৰ কি থাকিব অনুভূমিৰ স্তৰৰ তলত থাকে লক্ষ্যবস্তুটো যদি আমাৰ অনুভূমিৰ তলত থাকে অনুভূমিৰ স্তৰৰ তলত থকা লক্ষ্যবস্তুটো চলে এই কোণটো কি কোণ উৎপন্ন হয় অৱনতি কোণ আৰু এটা কি কোণ বুলি কোৱা হয় অৱনতি লক্ষ্যবস্তুটো অনুভূমিৰ স্তৰৰ তলত থাকি যেতিয়া এটা কোণ উৎপন্ন হয় এই কোণটোক আমাৰ কি বুলি কোৱা হয় অৱনতি কোণ বুলি কোৱা হয় তাৰপিছত এটা কি দিছে বেৰ এখনত আউজি থকা এখন জখলাৰ অনুভূমিৰ লগত আমাৰ কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী কোণ কৰিছে যদি জখলাখনৰ তলৰ অংশ বেৰৰ পৰা 2.5 মিটাৰ দূৰত্বত জখলাটোৰ ধৰা এটা আমাৰ কি আছে বেৰ আছে এই বেৰটোত এনেকৈ জখলাটো বহাই দিয়া হৈছে আৰু এই জখলা আৰু মানে এই মাটিৰ লগত কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী আছে যদি জখলাখনৰ তলত বেৰৰ ইয়াৰ দৈৰ্ঘ্য দিয়া আছে কিমান 2.5 তেন্তে জখলাখনৰ দৈৰ্ঘ্য কিমান হ'ব মানে এই জখলাটোৰ দৈৰ্ঘ্য ওলাব লাগে ধৰা এইটো দৈৰ্ঘ্য আমাৰ কি h এটা আমাৰ কি লক ভক ভূমি বাই কৰ্ণ আমাৰ কি হয় cos তেনেহ'লে আমাৰ কি হ'ব 1/5 ডিভাইডেড বাই h 1.5 1 নহয় 2.5 ডিভাইডেড বাই h ইকুৱেল টু আমাৰ কি হ'ব cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী মান আমাৰ কিমান হাফ ইয়াত আমাৰ কি হ'ব 2.5 ডিভাইডেড বাই h তেনে বজ্ৰকৰণ কৰিলে কি হ'ব h ইকুৱেল টু আমাৰ কিমান হ'ব 5 যদি সূৰ্যৰ উন্নতি কোণ 30 ডিগ্ৰী পৰা 60 ডিগ্ৰীলৈ পৰিৱৰ্তন কৰা হয় তেন্তে স্তম্ভৰ চাৰ দৈৰ্ঘ্য কি হ'ব যদি আমাৰ কোণ মানে সূৰ্যৰ উন্নতি কোণ যদি আমি বড় হয় তেন্তে আমাৰ কি হ'ব চাৰ দৈৰ্ঘ্য আমাৰ কি পাব হ্ৰাস পাব মানে ডিক্ৰিজ হ'ব সূৰ্যৰ উন্নতি কোণ বৃদ্ধি পালে চাৰ দৈৰ্ঘ্য আমাৰ কি হয় ছুটি হয় এইটো মনত ৰাখিব কি হ'ব ডিক্ৰিজ তাৰপিছত এটা কেইটামান ইম্পৰ্টেণ্ট থিয়ৰী কুৱেশ্যন আহিছে এইবিলাক তোমালোকে চাই যাব তাৰপিছত নেক্সট চেপ্টাৰটো লৈ আহিছোঁ বৃত্ত এটা বৃত্তৰ কেইডাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ কেইডাল স্পৰ্শক থাকিব পাৰে অসংখ্য সংখ্যক ইনফাইনাইট বৃত্তৰ এডাল স্পৰ্শকে বৃত্তটোত কেইটা বিন্দু থাকে স্পৰ্শে কেইটা বিন্দু ছেদ কৰে এটা বিন্দুত কিউ এটা বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শৰ দৈৰ্ঘ্য আমাৰ কিমান দি আছে 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰীয় বিন্দুৰ পৰা কি বিন্দুৰ দূৰত্ব কিমান দি আছে 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব কিউ এটা বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শৰ দৈৰ্ঘ্য কিমান দি আছে 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা ধৰা এনেকৈ এটা কি আছে বৃত্ত আছে কিউ বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শৰ দৈৰ্ঘ্য ধৰা এইটো আমাৰ কেন্দ্ৰ কিমান দি আছে ও ইয়াত ধৰা এটা কিউ বিন্দু দি আছে এই কিউ বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শৰ দৈৰ্ঘ্য আমাৰ কিমান দি আছে 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব আমাৰ কিমান কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব আমাৰ কিমান দি আছে এইটো আমাৰ কি কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব আমাৰ কিমান দি আছে 25 সেন্টিমিটাৰ আমাৰ এইটো ব্যাসাৰ্ধটো ওলাব লাগে এইটো আমাৰ কিমান হ'ব এইটো আমাৰ কিমান হয় 90 ডিগ্ৰী হয় এইটো পাইথাগোৰাছৰ সূত্ৰত বহাই দিলে হ'ল মই ডায়াগ্ৰামটো ভাল নাই কাৰণ মই মাউচেৰে ড্ৰ কৰি আছোঁ এইটো নেগলেক্ট কৰি ল'বা এইটো পাইথাগোৰাছৰ সূত্ৰটো বহাই দিব আহি যাব চবাই দিওঁ যদি ও কেন্দ্ৰীয় বৃত্তে এটা টিপি আৰু কিউ দুডাল স্পৰ্শক আৰু পি ও কিউ 1010 ডিগ্ৰী তেন্তে কিউ আৰু মান নিৰ্ণয় কৰা এইটো হৈছে তোমালোকে ডায়াগ্ৰামটো ড্ৰ কৰিবা আৰু কণ্ডিশ্যনবিলাক বহাই দিলে হৈ যাব
কেন্দ্ৰৰ কোণ আৰু স্পৰ্শৰ মাজৰ কোণ আমাৰ কি হয় সম্পূৰক হয় আমাৰ কেন্দ্ৰত যিটো বৃত্তৰ কেন্দ্ৰত যিটো কোণ থাকে কেন্দ্ৰৰ কোণ আৰু স্পৰ্শৰ মাজৰ যিটো কোণ থাকে এইবিলাক কোণটো আমাৰ কি হয় সম্পূৰক হয় গতিকে আমাৰ কি হ'ব 180 পৰা এই কোণটো মাইনাছ কৰিলে আমাৰ কি হ'ব PTQৰ মানটো ওলাই যাব কিমান আহিব 70 ডিগ্ৰী বৃত্তৰ স্পৰ্শক আৰু বৃত্তৰ সাধাৰণ বিন্দুটোক আমাৰ কি বুলি কোৱা হয় স্পৰ্শক বিন্দু বুলি কোৱা হয় তাৰপিছত ইয়াৰ মানে কেইটা থিয়ৰী প্ৰমাণ কৰে যে যিকোনো বিন্দুৰ টান ওপৰত লম্ব হয় প্ৰমাণ কৰে যে এটা বহুবিন্দুৰ বৃত্তৰ টান স্পৰ্শৰ দৈৰ্ঘ্য সমান তাৰপৰা এটা বৃত্তক পৰিবেষ্টিত কৰি চতুৰ্ভুজ অংকন কৰি প্ৰমাণ কৰিব লাগে এইটো চাবা দুটা অখিলংগী বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে বৃত্তখণ্ডৰ যাৰ নিৰ্ণয় কৰে এইটো চাবা প্ৰমাণ কৰে যে বৃত্তৰ মূৰত টনা স্পৰ্শ দুডাল আমাৰ কি সমান্তৰাল তাৰপিছত আপুনি কি লৈছো বৃত্তৰ সৈতে জড়িত কালি চেপ্টাৰৰ পৰা আছে আৰ ব্যাসাৰ্ধ এটা বৃত্তকণাৰ বৃত্তকলাৰ কালি কি হ'ব এইটো আমাৰ কি ডাইৰেক্ট ফৰ্মুলা এইটো কি হ'ব θ/360 ডিগ্ৰী পাই r স্কয়াৰ যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সংখ্যাবদ্ধ হয় তেন্তে বৃত্তৰ আমাৰ কি দিছে পৰিসীমা সূত্ৰ কি আছে 2 পাই r আৰু কালিৰ ফৰ্মুলাটো আমাৰ কি আছিল পাই r স্কয়াৰ তেনে ব্যাসাৰ্ধ ওলাব দিছে পাই আমাৰ কি হ'ব কেনসেল ইয়াত এটা r ইয়াত এটা r তেনে r ইকুৱেল টু আমাৰ কি হ'ব 2 ইউনিট r ব্যাসাৰ্ধ এটা বৃত্ত থিটা কোণ বিশিষ্ট এটা বৃত্তাকার চাপৰ দৈৰ্ঘ্য কেনেকৈ ওলাব বৃত্তাকার চাপৰ দৈৰ্ঘ্য ফৰ্মুলাটো আছিল θ/360 ইনটু 2 পাই r এটো হয় কিন্তু এটো ক্যালকুলেশন কৰিলে ইয়াত আমাৰ 360 2 দুই ক্যান্সেল কৰি দিলে আমাৰ কি হ'ব 180 গতিকে এটো শুদ্ধ এটো শুদ্ধ গতিকে শুদ্ধটো হ'ব আমাৰ অপচন ডি বেগ বিশিষ্ট এটা বৃত্তৰ কালি কি হ'ব বৃত্তৰ কালিৰ ফৰ্মুলা আমাৰ কি হ'ব পাই r স্কয়ার কিন্তু ইয়াত আমাৰ r দিয়া নাই কি দিয়া আছে d বেগ দিয়া আছে d ক আমি কি লিখিব পাৰি d ইকুৱেল টু 2r তেনেহলে ইয়াত r কি লিখিব পাৰি d/2 তেনেহলে কি হ'ব পাই d/2 হোল স্কয়ার পাই d স্কয়ার বাই 4 তেনেহলে আমাৰ কি হ'ব পাই d স্কয়ার ডিভাইডেড বাই আমাৰ কি হ'ব 4 পাই d স্কয়ার ওপৰত 2 সব পাই d স্কয়ার ডিভাইডেড বাই 4 যদি এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় তেন্তে ইয়াৰ কালি কি হ'ব বৃত্তৰ কালি ফৰ্মুলা কি হ'ব পাই r স্কয়ার বৃত্তৰ কালি আমাৰ কি ডাইৰেক্টলি প্ৰপোৰ্শনাল টু আমাৰ ব্যাসাৰ্ধ যদি ব্যাসাৰ্ধ দিছিল যদি ব্যাসাৰ্ধ আমাৰ ডাবল কৰা হয় তেন্তে কি হ'ব 4 টাইমছ হৈ যাব কারণ ব্যাসার্ধ যদি ডাবল করা হয় তাহলে কি হবে 2r হোল স্কয়ার তাহলে কি হবে 4r 4 টাইমস বাড়ি যাব তবে ইয়াত অতিকৈ ইম্পর্টেন্ট কেইটামান 2 মাৰ্কৰ বা 3 মাৰ্কৰ আৰু 4 মাৰ্কৰ কোৱেশ্চন হয় 6 cm ব্যাসাৰ্ধ এটা বৃত্তকলা কালি লোৱাৰ যাৰ কেন্দ্ৰ কোণ আমাৰ কিমান দিয়া আছে 60 এইটো চাবা 10 cm ব্যাসাৰ্ধ এটা বৃত্ত যায় কেন্দ্ৰত এক সমকোণ কৰি ইয়াৰ লগত জড়িত গণ বৃত্তকলাটো কালি নিৰ্ণয় কৰা এইটো চাবা এখন গাড়ী চকাৰ বেগ আমাৰ কিমান দিছে 80 cm যদি গাড়ীখন ঘণ্টাত 66 km বেগত গতি তেন্তে 10 মিনিট প্ৰতিটো চকাৰ ঘূৰণৰ সংখ্যা কিমান হ'ব এটা চাবা বহুত ইম্পৰ্টেন্ট এইটো চাবা চিত্ৰটো দিয়া নাই পঢ়িলে বুজি পাব ডাইৰেক্ট এনসার দিত আছে 22 cm পৰিধি বিশিষ্ট এটা বৃত্তাচকৰ কালি নিৰ্ণয় কৰা এইটো চাবা নেক্সট চেপ্টাৰ মই কি লৈছো পৃষ্ঠকালি আৰু আয়তন r ব্যাসাৰ্ধ এটা গোটা অৰ্ধকলকৰ মুঠ পৃষ্ঠকালি কি কৈছে r ব্যাসাৰ্ধ এটা গোটা অৰ্ধকলকৰ আমাৰ কি হ'ব মুঠ পৃষ্ঠকালি আমাৰ কি হ'ব মুঠ পৃষ্ঠকালি অৰ্ধকলকটো যদি আমাৰ বক্ৰপৃষ্ঠ প্ৰথম কি আছে বক্ৰপৃষ্ঠকালিও আহিব ইয়াত আমাৰ কি সমতল ভূমিৰ কালি হ'ব অৰ্ধকলকৰ বক্ৰপৃষ্ঠৰ কালি আমাৰ কি হ'ব 2 পাই r স্কয়াৰ আৰু ইয়াত আমাৰ কি হ'ব সমতলৰ যিটো অৰ্ধকলকৰ সমতলৰ কালিটো আহিব সমতলৰ কালিটো আমাৰ কি হ'ব ভূমিৰ পাই r স্কয়াৰ গতিকে আমাৰ কি হ'ব 3 পাই r স্কয়াৰ গতিকে শুদ্ধটো হ'ব আমাৰ 3 পাই r স্কয়াৰ নেক্সট কোৱেশ্চন যদি এটা অৰ্ধকলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় তেন্তে ইয়াৰ আয়তন কি হ'ব অৰ্ধকলকৰ আয়তন কি হ'ব আয়তন আমাৰ কি হ'ব আয়তনত আমাৰ কি হয় a কিউব অৰ্ধকলক বা যিকোনো a কিউব আহিব যদি আমাৰ কি ব্যাসাৰ্ধটো আমাৰ কি কৰা হয় দুগুণ কৰা হয় তেন্তে কি হ'ব 2 কিউব হলে আমাৰ কি হ'ব 8 টাইমছ আমাৰ কি যাব বাঢ়ি যাব একে ব্যাসাৰ্ধ আৰু একে উচ্চতাৰ এটা সিলিন্ডাৰ এটা শংকু আৰু এটা অৰ্ধকলকৰ আয়তনৰ অনুপাত কি হ'ব একে ব্যাসাৰ্ধ সবৰে একে আৰু উচ্চতা হাইট আমাৰ একে তেনেহলে সিলিন্ডাৰ শংকু আৰু অৰ্ধকলকৰ আয়তনৰ এটা ডাইৰেক্ট ফৰ্মুলা বলা সিলিন্ডাৰৰ আমাৰ আয়তনৰ ফৰ্মুলাটো কি আছিল সিলিন্ডাৰৰ আয়তনটো আমাৰ কি হ'ব পাই r কিউব শংকুৰ আয়তনৰ ফৰ্মুলা আমাৰ কি আছিল 1/3 পাই r কিউব
আৰু অৰ্ধগোলকৰ আয়তনৰ ফৰ্মুলাটো আমাৰ কি আছিল 2/3 পাই r³ এইটো ক্যালকুলেশন কৰিলে তোমালোকে পাবা 3:1:2 নেক্সট কোৱেশ্চন এইচ উচ্চতা এল হেলনীয়া উচ্চতা r ব্যাসাৰ্ধে এটা লম্ব বৃত্তাকাৰ শংকুৰ বক্ৰপৃষ্ঠে আমাৰ কি উচ্চতা কি দিয়া আছে এইচ হেলনীয়া উচ্চতা কি দিয়া আছে এল আৰু ব্যাসাৰ্ধ আমাৰ কি দিয়া আছে এল এই লম্ব বৃত্তাকাৰ শংকুৰ বক্ৰপৃষ্ঠকালিটো আমাৰ কি হ'ব লম্ব শংকুৰ বক্ৰপৃষ্ঠৰ সূত্ৰটো আমাৰ কি আছিল পাই r l ডাইৰেক্ট ফৰ্মুলা বেস নেক্সট কোৱেশ্চনটো আমাৰ এটা উলন সঁজুলিৰ তলৰ কোনটো দুটা আমাৰ যেটা উলম বুলি কওঁ এটোত কি থাকে এটা অৰ্ধগোলক থাকে আৰু এটা কি থাকে শংকু থাকে এটা অৰ্ধগোলক আৰু এটা আমাৰ কি থাকিব শংকু থাকিব গতিকে শুদ্ধটো হ'ব আমাৰ অপচন বি ইয়াত কেইটামান থিয়ৰী কোৱেশ্চন লৈছে সেইবিলাক তোমালোকে চাবা 64 সেন্টিমিটাৰ কিউব আয়তনৰ দুটা ঘনক মূৰে সংযোগ কৰা হ'ল ফলত উৎপন্ন হোৱা আয়তঘনকটো পৃষ্ঠকালি নিৰ্ণয় প্ৰথম কোৱেশ্চনটো এইটো এটা পুতলা একে ব্যাসাৰ্ধ এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা শংকুৰ আৰ্হি পুতলাটো মুঠ উচ্চতা পুতলাটো মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এইটো সব ইম্পৰ্টেন্ট আছে ব্যাসাৰ্ধৰ এটা ধাতুৰ গোলক 85 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সিলিন্ডাৰ আকৃতি দিয়া সিলিন্ডাৰটোৰ উচ্চতা নিৰ্ণয় কৰা এইটো সব এটা পানী খোৱা গিলাস 14 সেন্টিমিটাৰ উচ্চতা এটা শংকুৰ টুকুৰাৰ মানে কি হয় সদৃশ হয় ইয়াৰ বৃত্তাকাৰ মূৰ দুটা বেকৰম 4 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ গিলাসটোৰ ধাৰণ ক্ষমতা নিৰ্ণয় কৰা এইটো সব 10 নম্বৰ কোৱেশ্চন 5 সেন্টিমিটাৰ অন্ত ব্যাসাৰ্ধ মানে ভিতৰৰ ব্যাসাৰ্ধ আৰু 24 সেন্টিমিটাৰ উচ্চতাৰ এটা শংকু আকৃতিৰ পাত্ৰ পানীৰে পূৰ্ণ হৈছে পানীখিনি 10 সেন্টিমিটাৰ অন্ত ব্যাসাৰ্ধ এটা সিলিন্ডাৰ আকৃতিৰ পাত্ৰত ঢালি দিয়া হয় সিলিন্ডাৰৰ পানীৰ উচ্চতা কিমান হ'ব নিৰ্ণয় কৰা এইটো চাই যাবা তাৰপিছত আমি নেক্সট চেপ্টাৰটো লৈছোঁ কি পৰিসংখ্যাৰ অতিকে ইম্পৰ্টেণ্ট পাঁচটা MCQ লৈছোঁ পৰিসংখ্যা 10 পৰা 15 শ্ৰেণীৰ সন্তানটো আমাৰ কি মধ্যবিন্দু ওলাব লাগে মধ্যবিন্দু কেনেকৈ ওলায় ইয়াত আমাৰ কি দিছে 10 আৰু 15 10 প্লাছ 15 ডিভাইডেড বাই আমাৰ কি হ'ব হাফ এনেকৈ আমাৰ মধ্যবিন্দু ওলায় এইটো আমাৰ কি হ'ব তেনেহ'লে 10 আৰু কিমান 35 নাম্বাৰ 35 ডিভাইডেড বাই 35 ক 2 হৰণ কৰিব 17.5 এইটো আমাৰ কি হ'ব মধ্যবিন্দু তাৰপিছত কেন্দ্ৰীয় প্ৰৱণতা তিনিটা মাপৰ মাজৰ সম্পৰ্কটো কোনটো শুদ্ধ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰতিবাৰে আহি থাকে কোনটো হ'ব এইটো শুদ্ধটো কোনটো হ'ব 3 মধ্যমা আমাৰ ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য এইটোৱে শুদ্ধ 3 মধ্যমা ইকুৱেল টু আমাৰ কি হয় বহুলক প্লাছ 2 মাধ্য তাৰপিছত আমাৰ কাল্পনিক মাধ্য পদ্ধতিৰে মাধ্য ওলোৱাৰ সূত্ৰটো কোনটো ইয়াৰ মানে শুদ্ধ উত্তৰ ইয়াৰ প্ৰথম এইটো নহয় প্ৰথমটো আমাৰ কি শুদ্ধ a প্লাছ এইটো প্ৰথমটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ a প্লাছ সামেঞ্চৰ টোটেল সাম এইটো শুদ্ধ উত্তৰ তাৰপিছত প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্যম আমাৰ কি প্ৰথম পাঁচটা আমাৰ যিটো মৌলিক সংখ্যা আছে সেইটোৰ আমাৰ কি হ'ব মধ্যমাটো আমাৰ কি হ'ব প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মধ্যমা হ'ল প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মধ্যমা কি হ'ব প্ৰথম পাঁচটা মৌলিক সংখ্যা আমাৰ কি আছে 2 3 5 7 11 প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্যমে ইয়াৰ মাজত কি আছে মাজত আমাৰ কি হ'ব 5 হ'ব তাৰপিছত কি দিছে সঞ্চিত বাৰম্বাৰতা বিভাজন তালিকা প্ৰয়োজন তলৰ কোনটো সঞ্চিত বাৰম্বাৰতা কি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় 5 নম্বৰটো কি ব্যৱহাৰ কৰিব সঞ্চিত বাৰম্বাৰতা বিভাজন ব্যৱহাৰ কৰা হয় মধ্যমা তাৰপিছত আমাৰ কি নেক্সট অতিকে পাঁচটা 3 টাইপৰ কোৱেশ্চন লৈ আহিছোঁ এইবিলাকে তোমালোকে চাই যাবা তলৰ তালিকা এখন অঞ্চলৰ শিশুসকলৰ দৈনিক পকেট খৰচ দেখা যায় যদি মাধ্য পকেট খৰচ মানে কিমান দি আছে 18 টকা তেন্তে অজ্ঞাত বাৰম্বাৰতাৰ আমাৰ কি নিৰ্ণয় কৰি দিছে এপ নিৰ্ণয় কৰি দিছে এইটো সব তাৰপিছত আমাৰ কি তলৰ তথ্যখিনিৰ পৰা আমাৰ বহুলক নিৰ্ণয় কৰা ক্লাছ ইণ্টাৰভেল ফ্ৰিকুৱেঞ্চি দিয়া আছে এইবিলাকৰ বহুলক নিৰ্ণয় কৰা তাৰপিছত আমাৰ কি দিয়া আছে আৰু এটা কোৱেশ্চন দিয়া আছে
এইটোও চাবা এইটোও চাবা তাৰপিছত নেক্সট ছেটআপটো আমাৰ কি লৈছোঁ probability সম্ভাৱিতা which of the following cannot be probability of an event কোনটো আমাৰ কি কোনো সম্ভাৱিত হ'ব নোৱাৰে কাৰণ এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো নেগেটিভ কোনো ধৰণৰ সম্ভাৱিত হ'ব নোৱাৰে গতিকে শুদ্ধটো হ'ব আমাৰ অপশ্যন বি এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা আমাৰ কি হ'ব 1 হ'ব যদি পি ই ইকুৱেল টু 0.5 হয় তেন্তে ই নহোৱাৰ সম্ভাৱিত হোৱা আৰু নোহোৱাৰ টোটেল যোগফল আমাৰ কিমান হয় 1 যদি হোৱাৰ আমাৰ কিমান দিয়ে 0.5 তেন্তে নোহোৱাৰো আমাৰ কিমান হ'ব 0.05 নহয় মাইনাছটো ভুল হৈছে কি হ'ব 0.095 1ৰ পৰা 0.05 বিয়োগ কৰিলে কিমান হ'ব 0.95 আমাৰ কি এটা মোনাত 3টা আমাৰ কি আছে ৰঙা বল আছে আৰু 5টা আমাৰ কি আছে কলা বল আছে মোনাটোৰ পৰা মানে যাদৃচ্ছিকভাৱে এটা বল টানি দিয়া বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান বলটো ৰঙা বল আমাৰ কিমান আছে 3টা আৰু টোটেল বল আমাৰ কিমান আছে 8টা গতিকে সম্ভাৱিতা কি হ'ব 3/8 ইয়াত চব আছে 3/8 হ'ব এইটো অপশ্যন সব ভুল দি আছে এইটো আমাৰ কি হ'ব 3/8 ধৰা এইটো যিকোনো এটা ধৰা 3/8 বি বুলি লিখি আছে এইটো হ'ব 3/8 এটা লুডুগুটি এবাৰ দলিয়াৰ তলত কোনটো মৌলিক ঘটনা হ'ব মৌলিক ঘটনা কোনটো হ'ব এটা লুডুগুটি এবাৰ দলিয়াৰ তলৰ কোনটো এটা মৌলিক ঘটনা হ'ব 7 পোৱা যুগ্ম সংখ্যা পোৱা 4 পোৱা 0তকৈ আটাইতকৈ ডাঙৰ সংখ্যা পোৱা কোনটো আমাৰ কি হ'ব মৌলিক ঘটনা আমাক কাক কৰিম এটা নিৰ্দিষ্ট ফলাফল বুজোৱা কাৰ্যকী আমাৰ কি হয় এটা নিৰ্দিষ্ট ফলাফল পোৱা আমাৰ কি হ'ব এইটোকে আমাৰ কি হ'ব মৌলিক সংখ্যা গতিকে আমাৰ কি 4 পোৱাটো আমাৰ এটা কি হ'ব মৌলিক ঘটনা হ'ব আমাৰ নেক্সট আমাৰ অতিকৈ ইম্পৰ্টেণ্ট কেইটামান থিয়ৰী কুৱেশ্যন ৰয়েছে এইবিলাক তোমালোকে চাই যাবা ভালদৰে মেলত 52 পাত খেলত এজেৰৰ পৰা এখন পাত টানি ওলোৱা হ'ল তলত কোনটোৰ সম্ভাৱিতা এই চবৰে সম্ভাৱিতা এটা ৰঙৰ ৰজহোৱাৰ মুখমণ্ডল এখন মুখমণ্ডল থকা পাত হৰতন গলম হোৱাৰ এইবিলাকৰ সম্ভাৱিতা চাবা এইবিলাক চাবা তোমালোকে তাৰপিছত অংকনৰ কেইটা অতিকৈ ইম্পৰ্টেণ্ট MCQ ওলাইছে এইবিলাকে তোমালোকে ঘৰত চেষ্টা কৰিবা আৰু কিবা ডাউট থাকিলে মোক কমেণ্টত ক'বা মই বুজাই দিম আৰু ইয়াৰ যদি তোমালোকে PDF টো খোজা তেনেহ'লে কমেণ্টত জনাই দিবা মই টেলিগ্ৰাম চেনেল লিংকটো ডিছক্ৰিপশ্যন দিম তাত গৈ তোমালোকে এইটো ল'ব পাৰিবা PDF টো থেংক ইউ